আশা কৰোঁ যেন আপোনালোকে চবে ভাল, মোৰে ভাল। ঠিক আছে, এতিয়া মই আহিছোঁ আপোনালোকে কেনেকৈ আপুনি কৰিব পাৰে কিবা আপোনাৰ ভোটাৰ আই ডি কেনেকৈ ভুল থাকে। আজিকালি আপোনাৰ জানেই ভোটাৰ আই ডি যে ভুল হয়। সেইকাৰণে অনলাইনত এটা এপছ এটা দিছে, সেইটো এপছটো ডাউনলোড কৰাৰ পিছতেই আপোনালোকে ভোটাৰ আই ডি চেক কৰিব পাৰিব। সেইটো এপছটোৰ নাম হ'ল সেইটো ক'ত পাব এপছটো। আপোনাৰ যদি মোবাইল যদি প্লে' ষ্ট'ৰ থাকে, যদি প্লে' ষ্ট'ৰ একাউণ্ট খুলিব, খোলাৰ পিছত প্লে' ষ্ট'ৰত যাব, যোৱাৰ পিছত তাৰপিছত প্লে' ষ্ট'ৰটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এপছটোৰ নাম হৈছে ভাৰত নিৰ্বাচন। ভাৰত নিৰ্বাচনত ক্লিক কৰিব। কৰাৰ পিছত মোৰ তাত অ'পেন হৈছে, মানে মই ইনষ্টল কৰিলোঁ মানে আগতেই, সেইকাৰণে তাত অ'পেন কৰিব। অ'পেন কৰাৰ পিছতে এনেকৈ পেজ এটা ডাটাটো অন কৰি ৰাখিব, নহ'লে নহ'ব। তাৰপিছত EPIC নাম্বাৰ, মানে তাৰ আপোনাৰ ভোটাৰ আই ডি সেইখন নম্বৰ এটা খুজিব। এই DYB লিখা থাকে যেন, সেইটো নম্বৰটো মাৰি দিব। মাৰাৰ পিছত মই মাৰিছোঁ, মোৰটোৱে মাৰিছোঁ DYB। মাৰাৰ পিছত তাৰপৰা 030392 তাৰপিছত ষ্টেট মানে আপুনি যদি অসমৰ হ'লে অসমৰ, বিহাৰৰ পৰা মানে য'ৰ হয় আপুনি, তাৰপিছত তাত মাৰিব। মাৰাৰ পিছত ছাবমিট কৰি দিব। কৰাৰ পিছত আহি হৈছে বিটুচিল পিতাই আহিলে। তাৰপিছত আপোনাৰ চব এড্ৰেছ মানে মোৰ কম্পিউটাৰ মানে ঠিকেই আছে। আৰু তাৰপিছত এই DYB যেন কেতিয়াও মানে বেলেগ মানুহৰ বেলেগো থাকিব পাৰে। আপোনাৰ যি থাকে ভোটাৰ আই ডি তাতে সেইটোৱে লিখিব, ঠিক আছে। আৰু এইটো ভিডিঅ'টো